তো অসমবাসী ৰাইজ, আপোনালোকে এই ইনষ্টাগ্ৰামৰ কটি ভাজা ভিডিঅ'টো চাওক আৰু ইয়াৰ ফানি কমেণ্টছবোৰ শুনক। কণী তোৰ খাম, এইটো কি গাইজ? কণী তোৰ খাম মানে? মোৰ তাততো কণী নাই, আপোনাৰ তাত যদি আছে কণী খাই লওক। কণী মানে কি মই বুজি পোৱা নাই, আৰু যদি কোনোবা বুজি পাইছে জনাবচোন কি কণী, কোন কণীৰ কথা কৈ আছে। কমেণ্ট দিয়াৰ যদি মন নাই, ভাল কমেণ্ট যদি দিয়াৰ ইচ্ছা আছে ভাল কমেণ্ট দিব, আৰু যদি কমেণ্ট দিয়াৰ মন নাই নিদিব। এইবিলাক কণী কণী মানে মই বুজি পোৱা নাই, অলপ বুজাই ক'ব মোক ভালদৰে। দেখাতে বিল্লা নিচিনা লাগে, আকৌ তাই বোলে কণী বুজি নাপায় নে মতাই কণী খাব নিদিয়ে। কণী হৈছে 3 প্ৰকাৰৰ: 1 কুকুৰা কণী, 2 ফাৰ্মৰ কণী, 3 সেইটো আমাৰ প্ৰিয় লোকেল কণী। লাগিলে ক'ব মূল্য মাত্ৰ 10 টকা। কণী মানে যদি বুজি পোৱা নাই, বেয়া কমেণ্ট বুলি কেনেকৈ গম পালি? তোৰ চেহেৰাটো মোৰ বাওঁফালৰ কণীটোৰ নিচিনা। নেক্সট বিয়াৰৰ লগত কটি ভাজা খাম বোলে। খাব পাৰা, টেষ্টটো ভাল লাগিব। তোমালোকৰ চাখনা হৈ যাব, চাখনা কয় যে সেইটো হৈ যাব, ভাল লাগিব খাবলৈ। খাবা আৰু খাই ক'বা কেনেকুৱা লাগে বিয়াৰৰ লগত। আৰু যোনজনে বিয়াৰ লাভাৰ লগত কটি ভাজা খাবা, বেষ্ট, মানে ভাল লাগিব। তোমাৰ কটি খোৱাবা নেকি? মোৰ গাখীৰ দৈ খাবৰ মন আছে বিয়েৰৰ লগত। তোৰ কটিখন বিয়েৰৰ লগত খাম। আইতা দিয়ক আকৌ 100 টকা এটা। লৈ যা মোৰ চেকখন আকৌ। নাই 100 টকা দিয়ক, আপোনাৰ চেকখন মই কি কৰোঁ? 100 টকা এটা দিয়ক, মিঠা খাংগে। বেংকত দি বেংকৰ মেনেজাৰে ল'ব নহয় চেকখন। কি বস্তু? চেকখন ল'ব, কোনখন চেক? মেখেলা তলত থকা চেকখন। তই চেলেকি দে সেইখন। তোৰ মেখেলা তলৰ টিলিঙাটো তাইৰ মেখেলা তলত থকা চেকখনত লগাই দে, চেক খুচুৰা হৈ যাব। হৰি নাম ল যাতে অন্তিম সময়কণত বেছি কষ্ট নাপায়। তো অসমবাসী ৰাইজ, ভিডিঅ'টো যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।